বজাৰলৈ আহিল ব্যতিক্ৰমী ঢেঁকী। যিকোনো ঠাইলৈ আপুনি লৈ যাব পাৰিব এই ঢেঁকীটো। যিকোনো ঠাইতে এই ঢেঁকীত খুন্দিব পাৰিব পিঠা। অসমীয়া সমাজ জীৱনৰ এটি গুৰুত্বপূৰ্ণ অংগ হৈছে ঢেঁকী। পূৰ্বতে সকলো সময়তে অসমৰ প্ৰতি ঘৰতে ঢেঁকীৰ পয়োভৰ আছিল, য'ত ধান খুন্দাৰ পৰা পিঠা, সান্দহ, হালধি ইত্যাদি সকলোবোৰ খুন্দি উলিওৱা হৈছিল। সময় বাগৰাৰ লগে লগে আধুনিকতাৰ গ্ৰাসত পৰাৰ লগে লগে ঢেঁকীৰ ব্যৱহাৰ কমি গ'ল। লাহে লাহে ব্যৱহাৰ কমাৰ লগে লগে হেৰাই যোৱাৰ পথত অগ্ৰসৰ হ'ল ঢেঁকী। নৱপ্ৰজন্মৰ বহুতৰ বাবে বৰ্তমান ঢেঁকী অপৰিচিত হৈ পৰিল। পূৰ্বতে ঢেঁকীত কৰা সকলো কাম বৰ্তমান মেচিনত কৰা হয়। কম সময়ত শাৰীৰিক কষ্ট নকৰাকৈ মেচিনতে সকলোবোৰ কাম কৰিব পৰা হ'ল, যাৰ বাবে ঢেঁকী মানুহৰ ঘৰত নোহোৱা হৈ পৰিল। সেই পুৰণি পৰম্পৰা অটুট ৰাখিবৰ বাবে আৰু নৱপ্ৰজন্মক চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে চৰাইদেউ এজন ব্যক্তিয়ে সাজি উলিয়াইছে ব্যতিক্ৰমী ঢেঁকী। যিটো ঢেঁকী যিকোনো ঠাইলৈ লৈ যাব পৰা যায়। পূৰ্বতে ঢেঁকী বহাবলৈ এডোখৰ নিৰ্দিষ্ট ঠাইৰ প্ৰয়োজন হৈছিল আৰু এবাৰ ঢেঁকী বহোৱাৰ পাছত তাক উঠাব পৰাটো অসম্ভৱ আছিল। কিন্তু বৰ্তমান চৰাইদেউৰ টিমন কাকতিবাৰীৰ বীৰেন গগৈয়ে সাজি উলিওৱা এই ঢেঁকীটো আপুনি সকলো ঠাইলৈকে লৈ যাব পাৰিব। ইয়াৰ কাৰণে কোনো নিৰ্দিষ্ট ঠাইৰ প্ৰয়োজন নাই। ইতিমধ্যে বহুকেইটা ঢেঁকী অসমৰ ভিন্ন প্ৰান্তৰ গ্ৰাহকে ক্ৰয় কৰিছে। বহিৰাজ্য বিশেষকৈ দিল্লীৰ গ্ৰাহকেও এই ঢেঁকী ক্ৰয় কৰিছে। এই ঢেঁকীত চাউল, চিৰা, পিঠাকে ধৰি সকলোবোৰ খুন্দিব পাৰিব। এই ঢেঁকীৰ বজাৰ মূল্য হৈছে ৭,০০০ টকা। বছৰটোত ২০ৰ পৰা ৩০টালৈকে ঢেঁকী বিক্ৰী কৰে বীৰেন গগৈয়ে। জামু আৰু কঁঠাল কাঠৰ পৰা প্ৰস্তুত কৰা এই ঢেঁকী বৰ্তমান বহুতৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। চৰাইদেউৰ টিমন কাকতিবাৰীৰ বীৰেন গগৈয়ে বহু বছৰ ধৰি কাঠ আৰু বাঁহৰ পৰা বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰি আহিছে। ইয়াৰ মাজতে ব্যতিক্ৰম হৈছে এই বিশেষ ঢেঁকীটো। হয়, এবাৰ আমি আনিছোঁ এই ঢেঁকীৰ লগতে আৰু বিভিন্ন ধৰণৰ সৰু সুৰা বস্তু মানে ঘৰত ডেক'ৰেশ্যন কৰিবৰ কাৰণে। আধুনিক ঢেঁকী আপুনি কিমানটা আনিছে? আধুনিক ঢেঁকী মই আজি ৫টা আনিছোঁ। বনোৱা সময়ৰ পৰা বৰ্তমানলৈকে আপোনাৰ ব্যৱসায় কেনেকুৱা চলিছে? বনোৱা সময়ৰ পৰা বৰ্তমানলৈকে খুব সুন্দৰে চলি আছে। বিশেষকৈ যোৱাবাৰ আপোনালোকৰ ভিডিঅ' হোৱাৰ পৰা মোৰ প্ৰায় ৰক্ষা নাইকিয়া হ'ল বুলি ক'ব লাগিব। এতিয়ালৈকে কিমান টকাৰ আপুনি বিক্ৰী হৈছে বুলি ভাবে? যোৱাবাৰ আপোনালোকে চৰাইদেউ মহোৎসৱৰ পাছৰ পৰা প্ৰায় ২-২.৫ লাখ টকা ঢেঁকী বিক্ৰী কৰা হ'ল। ২-২.৫ লাখ টকা ঢেঁকী আপুনি বিক্ৰী কৰিছে। আৰু এতিয়া পাৰ ঢেঁকীত দামটো কিমানকৈ কৈছে? বৰ্তমান ৭,০০০ টকা। কোন কোন ৰাজ্যলৈ নিছে? অসমৰ চুকে কোণে সকলোতে নিলে, খালি বাহিৰলৈ অকল এটাই গৈছে, দিল্লীলৈ গৈছে। কিমান সময় আপোনাৰ লাগে ঢেঁকীটো বনাওঁতে? ঢেঁকীটো বনালে ২ দিন লাগে। ২ দিন লাগে। হয়। আপোনাৰ নামটো? মোৰ নাম শ্ৰী বীৰেন গগৈ। আৰু আপোনাৰ এতিয়া কিমানজনক আপোনাৰ কামত লাগি আছে বা ঘৰ উপাৰ্জন ইয়াৰ পৰাই চলি আছে? হয়, মোৰ লগতে প্ৰায় ৫জন মানুহ ঘৰ সংসাৰ চলি আছে মানে মোটামুটি। চলি আছে।